নমস্কাৰ। ভাৰতীয় বৈষ্ণৱ আচাৰ্য গুৰুসকলৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ধৰ্মীয় মতবাদসমূহ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা কৰি থৈ নগ'ল। তেখেতে শ্ৰীমদ ভাগৱত গ্ৰন্থকে বেদান্তৰ অভ্ৰান্ত ভাষ্য হিচাপে স্বীকাৰ কৰি থৈ গ'ল। ভাৰতীয় বৈষ্ণৱ আচাৰ্য গুৰুসকল যেনে শংকৰাচাৰ্য, মাধৱাচাৰ্য, বল্লভাচাৰ্য, নিম্বকাচাৰ্য, ৰামানুচাৰ্য আদি গুৰুসকলে নিজৰ নিজৰ মতবাদসমূহ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সুকীয়া সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা কৰি থৈ গ'ল। আনহাতে বংগৰ চৈতন্য মহাপ্ৰভুৱে তেখেতৰ ভাগৱত ধৰ্মসমূহ প্ৰচাৰ কৰিবলৈ কোনো ধৰণৰ সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা নকৰিলেও পৰৱৰ্তী পৰ্যায়ত তেখেতৰ সুদক্ষ শিষ্য বলদেৱ বিদ্যাভূষণে সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা কৰি গৌড়ীয় সম্প্ৰদায়ত এটা নতুনত্ব প্ৰদান কৰি থৈ গ'ল। আনহাতে অসমৰ বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অগাধ পাণ্ডিত্যৰ অধিকাৰী হোৱা স্বত্বেও তেখেতে এখন সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা কৰিব পাৰিলেহেঁতেন, কিন্তু শ্ৰীমদ ভাগৱত গ্ৰন্থৰ নিচিনা এনেকুৱা এখন অভ্ৰান্ত আৰু নিভাঁজ গ্ৰন্থ থকাৰ বাবে এই গ্ৰন্থখনত এটা সুকীয়া সম্প্ৰদায় সৃষ্টি কৰিবলৈ তেখেতে প্ৰয়োজন বোধ নকৰিলে। ইয়াৰ ফলশ্ৰুতিত পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় পণ্ডিত সমাজে যিহেতুকে তেখেতে তেখেতৰ মতবাদসমূহ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ সুকীয়া ভাষ্যগ্ৰন্থ ৰচনা নকৰিলে, সেই হেতুকে পণ্ডিত সমাজে মহাপুৰুষীয়া ধৰ্মত কোনো ধৰণৰ মৌলিকতা নাই বুলি ক'ব খোজে। ভাগৱত ধৰ্ম বহু প্ৰকাৰৰ। তাৰ ভিতৰত বংগৰ চৈতন্য মহাপ্ৰভুৰ ভাগৱত ধৰ্ম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱত ধৰ্ম আমি জ্ঞাত। এই ভাগৱত ধৰ্মৰ বিভিন্ন প্ৰকাৰৰ হ'লেও আটাইতকৈ সহজ সৰল আৰু কম আয়াসতে নিজকে ধন্য কৰিব পৰা ভাগৱত ধৰ্ম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম। এই একশৰণ নাম ধৰ্ম হৈছে আটাইতকৈ সহজ সৰল ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্মত কোনো জাতি ভেদ, উচ্চ নীচ, ধনী মানী জ্ঞানী এনেধৰণৰ কোনো কথা নাই। সকলোৱে একেখন আসনতে সমভাৱে বহি শ্ৰৱণ কীৰ্তন কৰি নিজৰ জীৱন ধন্য কৰিব পাৰে। এনেকুৱা এটা সহজ সৰল ভাগৱত ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজৰ কাৰণে আনিলে। যি ভাগৱত ধৰ্মত সকলোৱে একত্ৰিত হৈ ভগৱান কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি সকলোৱে সাৰ্বজনীন কল্যাণ সাধন কৰিব পাৰে। এনেকুৱা সাৰ্বজনীন কল্যাণ সাধন কৰিব পৰা একমাত্ৰই ধৰ্ম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজৰ কাৰণে আনিলে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া সন্ত বিনোৱাজী অসমলৈ আহিছিল, তেতিয়া সন্ত বিনোৱাজীয়ে মহাপুৰুষৰ দৰ্শন অধ্যয়ন কৰি বুজিছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ় দিয়া যিটো বৃহত্তৰ অসমীয়া জাতি, এনেকুৱা জাতি যি জাতি জনগোষ্ঠীত বিভিন্ন ধৰণৰ জাতি উপজাতি লগ হৈ এটা বৃহত্তৰ অসমীয়া জাতি মহাপুৰুষে সৃষ্টি কৰি থৈ গৈছিল। এই জাতিটোৱে যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নীতি আদৰ্শসমূহ ধৰি ৰাখিব, তেতিয়ালৈকে বিশ্বৰ কোনো শক্তিয়ে এই জাতিক ধ্বংস কৰিব নোৱাৰে। যেতিয়া এই জাতিয়ে মহাপুৰুষৰ আদৰ্শ এৰিব ধৰিব, তেতিয়া লাহে লাহে এই জাতিটোৰ খহনীয়া আৰম্ভ হ'ব আৰু সেই এটা সময়ত সেই জাতি বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব বুলি সন্ত বিনোৱাজীয়ে উল্লেখ কৰিছিল। ধন্যবাদ। নমস্কাৰ।